हेलो नमस्कार वेलकम टू माय आरकेबी प्रैंकस्टार यूट्यूब चैनल আপোনালোক সকলোকে অন্য এটা ব্লগিং ভিডিও লৈ ব্লগ ভিডিও লৈ স্বাগতম জনাইছো আৰু মই আজি আছো দিহিং নদী এইফালে চাব পাৰে দিহিং নদীৰ পাৰত আছো এতিয়া দিহিং নদীলৈ যাম মানে আজি পুৰা ফুৰিবলৈ আহিছো দিহিং নদীত আৰু এইফালে আমাৰ কালিয়া ভাই কিবা এটা কৈ দিয়া আৰু এতিয়া আমি হেয়া নদীখন হেতাত আছে আমি তালৈ যাবলৈ চেষ্টা কৰিম যদি ভিডিওটো ভাল লাগে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছ এতিয়া আমি বালিয়ে খোজকাঢ়ি গৈ আহিছোঁ আপোনালোকক মোবাইলটো আগৰ পৰা মই কৰিব নোৱাৰিম কেলে সাইডৰ পৰা কৰিব লাগিব কিয়নো সূৰ্য পোহৰটো ইফালে পৰি আছে আৰু পুৰা বালিত খোজকাঢ়িবলগীয়া হৈছে বালি এতিয়া ফ্ৰেণ্ডছ আমি গৈ আছো আৰু মই বহুত ধুনীয়া লোকেশ্যন ফ্ৰেণ্ডছ বহুত ধুনীয়া লোকেশ্যন আপোনালোকে পিকনিক খাবলৈ আহিলে এনেকুৱা জেগাত আহিব ফ্ৰেণ্ডছ আপোনালোকে দেখিবলৈ পাইছে আমি নদীৰ কাষ পাইছোঁহি আপোনালোকে দেখিছে নাই দেখা মই গম পোৱা নাই দেখিছে নাই একদম পূৰা নদী যেতিয়া পানী বাঢ়িছিলে বালি বহুত দূৰলৈকে আছে ইমান দূৰলৈকে পানী বাঢ়ি যায় আৰু নদী পাবলৈ হৈছোঁগৈ ৱেলকাম টু কি বুলি কয় দিহিং ৰিভাৰ বলক আৰু আমি এতিয়া পামগৈ খোজ কাঢ়োঁতে মজা ওলাই গৈছে দেখোঁতে বহুত ওচৰ যেন লাগে ইয়ালৈকে কিন্তু বালিত ভৰি ঘূচাই যাত আহে আৰু সেয়াই ভিডিঅ'টো কেনেকুৱা লাগিছে এইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব সেইফালে আমি দিহিং নদী পাই গ'লোহি এয়াই দিহিং নদী আপোনালোকে চাব পাৰে দিহিং নদী আৰু এইফালে এইবোৰ চাওক কাপোৰ দিছে ফ্ৰেণ্ডছ দেখিছোঁ বেছি ওচৰলৈ যাব নোৱাৰিম যেন লাগিছে কেলে আপোনালোকে চাব পাৰে পূৰা দবি গৈছে এইফালে আমি বেছি ওচৰলৈ নাযাওঁ এইখনে হৈছে দিহিং নদী আৰু এইফালে কেনেকুৱা কুক চিঞৰি আছে চৰাই দুজনীমান এয়াই হৈছে দিহিং নদী আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব যথেষ্ট ভাল লাগিছে মোৰ আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো কমেণ্টতে গম পাম ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে কেনেকুৱা লাগিলে সেইটো জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত এয়াই হ'ল আমাৰ দিহিং নদী আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে চাব পাৰে একদম বিৰাট ধুনীয়া জেগা দিহিং নদী যিখনক কোৱা হয় আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যথেষ্ট ধুনীয়া ঠাই এই দিহিং নদীখন আৰু ইয়ালৈ আহিবলৈ মানে সিমান আপোনালোকে যদি গাড়ীতে ইমান তেলৰ খৰচা কৰিবলৈ দৰকাৰ নাই বহুত মানে বঢ়িয়া আমি পানীত নমাটো দেখুৱাব নোৱাৰিলোঁ ফ্ৰেণ্ডছ কিয়নো অলপ ভৰি দিলেই ভৰিটো মানে ধলককৈ সোমাই যায় যিটো আমি নিবিচাৰোঁ আৰু ইয়াৰ মানুহবোৰে কৈছে যে এতিয়া মানে কি বুলি কয় ঘঁৰিয়াল ওলাব পাৰে সেইবাবে আমি তাত নেনামিলোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ।